লগৰ দুজনী ঘৰত বিহু খাবলৈ ওলাইছোঁ দেই। এয়া এতিয়া বিহু খাবলৈ বুলি ওলাই আহিছোঁ আৰু লগৰকেইজনীয়ে মাতিছে তেহেঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিলোঁ। এয়া বেটি আৰু মই ওলাইছোঁ দেই। এয়া আমি গৈ আছোঁ আৰু অকণমান দূৰ যাব লাগিব। এয়া খোজকাঢ়ি গৈ আছোঁ মাক জীয়েক দুইজনী। তুমি ভিডিঅ' কৰিছা যে কথাটো কি? লগৰজনী ঘৰ পালোহি দেই আমি। ইহঁতৰ ঘৰলৈ আহিছোঁ আৰু বেটি একদম ওচৰত বহি লৈছে। এয়া আমি আহিছোঁ কাৰণে লগৰজনীয়ে কেক এটা বনাইছে দেখিছেনে? এইটো কিহৰ বাৰু গম পাইছেনে? এইটো হৈছে কলৰ কেক হয় দেই। চকলেট দিয়া, কণী দিয়া নাই কিন্তু। এয়া আৰু এফালে গুজিয়া বনাইছে। আমাৰ ঘৰত বিহু নাই যে সেইকাৰণে এয়া আমাৰ লগৰজনীয়ে চাহ দিছে দেই। চাহ খাব লৈছোঁ। এইফালে চাহৰ লগত আছে এইফালে পিঠা। এইটো কি হয়? ঘিলা পিঠা নেকি? কি বুলি কওঁ এইটো? ঘিলা পিঠাও নহয়, পকৰীও নহয়, কিবা এটা আছে এইফালে কেক, নাৰিকল লাৰু, গুজিয়া। এয়া আমি চাহ খাব লৈছোঁ দেই। কি কি আছে দেখিছেনে? লগৰজনীয়ে ইমান মৰমত বনাই দিছে। লাল চাহৰ লগতহে ভাল লাগে নহয় জানো? ৰাতিপুৱা বনাইছিলোঁ ঠাণ্ডা হৈ গ'ল। লগৰজনী ঘৰৰ পৰা আমি গৈ আছোঁ এতিয়া বাহঁতৰ ঘৰলৈ বুলি দেই। একো লগ ধৰি লৈ লৈছোঁ আৰু গোটেইখিনি একেলগত গৈহে ভাল লাগে যে সেইকাৰণে ওলাইছোঁ আৰু দেই বিহু খাবলৈ। বাহঁতৰ ঘৰ পালোহি দেই আমি। ভিডিঅ' কৰা নহ'লে অহাখিনি। এজনী বেটি ফুল ছিঙি আনিছে, তগৰ ফুল। এজনীয়েতো খোপাতে একদম কাণতে গুজি লৈছে। এয়া আমি আহি পালোহি দেই বাহঁতৰ ঘৰত। আৰু এজনী গৈছিলে সেই ঘৰত সোমালে। তেহেঁতৰ ঘৰত আজি আমাক ভাত খাবলৈ নিমন্ত্ৰণ কৰিছে। তালৈ যাম আৰু ভাত খাবলৈ। তেল খাব নালাগে ন? এয়া আমি চাহ খাব লৈছোঁ। চাহৰ লগত আছে চুজি, কেক, নাৰিকল লাৰু, তাৰপিছত মিক্সাৰ, এইফালে তেল পিঠা। এয়া লগৰজনীয়ে খাইছে আৰু এইফালে বেটি আকৌ খোৱা নাই, ফুলহে লগাইছে। লগৰজনী ঘৰলৈ আহোঁতে গোটেই তিতিলোঁ দেখিছেনে? গোটেই আমি তিতিবোৰে সোমাইছোঁহি আৰু বৰষুণ জাক দি দিলে। জ্বৰ উঠিলে পেৰাচিটামল পঠিয়াই দিব। সেইখিনি বহি আছোঁহি আৰু আমি। এখেতে পূৰা তেতেলী খোৱাত লাগিছে। তেতেলী খাইছে পূৰা ৰাতিখন। ঘৰৰ পৰা দিনতে ওলাই আহিলোঁ কিন্তু এতিয়া একদম আন্ধাৰ হৈ গ'ল, ৰাতিয়ে হৈছেগৈ আৰু। একেবাৰে ৰাতি ভাত সাজ খাইহে ঘৰলৈ যাম আৰু। তাই বনাই আছে, বনাই হ'ব আৰু এতিয়া। এয়া লগৰজনী ঘৰত ভাত খাবলৈ মাতিছে দেখিছেনে? মাংস বনাইছে। তাই ইমান ধুনীয়া কালাৰ উঠিছে। ভাত হৈ গ'ল আৰু এতিয়া বাঢ়িব আৰু। এয়া ভাত বাঢ়িব লৈছে আৰু এইফালে চব গোটাই লৈছে। একেলগতে বাঢ়ি কিনি গোটেইকেইজনী খাম। এইফালে বাদাম চাটনি বনাইছে, এফালে ব্ৰইলাৰ মাংস, তাৰপিছত এফালে এইখিনি মিক্স, তাৰপিছত এফালে ভাত, এয়া দালি, এফালে নিমখ জলকীয়া, তাৰপিছত এইফালে পানী। এইখিনি কি চব্জি হয়? এইখিনি দাংবডি, কবি, এইখিনি নিৰামিষ হয় দেই, মিক্স চব্জি আৰু। এইফালে বাদাম চাটনি, এইফালে মাংস। ইমানে আৰু। লগৰজনী ইমান খৰখেদাকৈ ইমানখিনি বস্তু বনাইছে। এইফালে আমাৰ বাইদেউ একদম বহিলেই ভাত খাবলৈ ৰেডি হ'লেই। এইফালে ডিছ চিছ লৈ কিনি ভাত নাই দিয়া বোলে দুখ কৰি আছে। আমি ভাত খাবলৈ লৈছোঁ আৰু দেই। এইফালে লগৰজনীয়ে ভাত বাঢ়ি আছে। বেটি বহি লৈছে আমৈকৰ ওচৰত। এয়া দুইজনী ধুনীয়াকৈ বহি আছে। দুইজনী মিলিজুলি খাম গৈছে। এইফালে ভাত বাঢ়ি আছে আমাৰ বাইদেৱে। মুখখন দেখাম বাৰু কাৰ ঘৰত আহিছোঁ। মানে কাম কৰি আছে যে সেইকাৰণে ভিডিঅ' কৰিব দিয়া নাই, মানে তাইক তুলিব দিয়া নাই। এইফালে চাটনি দিছে দেই। এইফালে কিবা এটা কৰি দিছোঁ নহ'লে কাম চোৰ বুলি ক'বলৈ যে সহায় কৰি দিছে আৰু বান্ধৱীক। নামত আৰু এয়া বেটি বহিলে। তেতেলী কেলৈ লৈ লৈছা? এইফালে আমি ভাত খাব লৈছোঁ দেই। এয়া ভাত বাঢ়ি হৈ গ'ল। মই খালোৱে। এখেতে খালেই। ৰখিবই পৰা নাই বোলে ভাত দেখি কিনি। চাটনি হেৰিখন দিবা নেকি? চাটনি নহয়, ভাত খাব লৈছোঁ দেই। মজা বনাইছে দেই।
দেখা দিম বাৰু ইমান ধুনীয়া খানা বনাইছে এয়া ভাত পানী খাই কিনে বহি আছোঁ গোটেইখিনি খাই হোৱা নাই যে সেইকাৰণে মানে খাই লওক বুলি ৰখি আছোঁ ইয়াত তেখেতৰ খাই হোৱাই নাই লাহে লাহে খাই আছোঁ মই আজি সোনকালে খালোঁ দেই আনকালে কিন্তু মই থাকি যাওঁ সদায় আগত খায়ো আজি কিন্তু মোৰ সোনকালে এইফালে এখেতে খাই আছে মই অলপ লেজি মানে মেৰা চাবোন থোৰা শ্ল' হে এই বোলে ভাত খাই উঠিবই পৰা নাই দেখিছেনে ইমানে খোৱালে উঠিব নোৱাৰা উঠাই দিব লাগে বোলে এতিয়া আকৌ তেতেলীটো হাতত লৈ লৈছে ইফালে হাত ধোৱাগেই নাই এইটো ডাইজেশ্যনৰ কাৰণে লৈছে এইটো হজম হ'ব খালে ডাইজেশ্যনৰ কাৰণে উঠিব নাইবা বোলে উঠাই দিবি ঐ উঠাই দিবি উঠাই নি উঠি মই এনে বহি লৈছো আমাক ইমান ধুনীয়াকৈ ভাত বনাই খোৱালে দেখাম দেই তাইক এতিয়া এই বান্ধৱীজনীয়ে বনাইছে আৰু তাইৰ নাম হৈছে নিকিতা সোণোৱাল লগৰজনীৰ নাম এইফালে মোবাইল চাইছে দেখি ৰুমলৈ গৈ আছোঁ আৰু দেই সেইকাৰণে ৰাতিয়ে হৈ গ'ল 8টা বাজিবলৈ হৈ গ'ল ভণ্টি এটা ক'লে যে গৈ আছিলোঁ যে যেতিয়া বৰষুণ ডাঙৰকৈ দিলে মই কেনেকৈ দৌৰিছোঁ আকৌ পিছলৈ যাওঁ বৰষুণ দি আছে মই দৌৰিব নোৱাৰো ন পেটটো চিলাই আছে যে এনেকৈ দৌৰিছোঁ এয়া চিটিবুৰি আহিছে বাইদেউ চিটিবুৰি ৰখি আছোঁ আৰু গোটেই টিটি শেষ দেখিছেনে টিটি শেষ অকল বেটিহে বাছিলে মানে আমি গোটেই টিটি শেষ চুলি টিটি শেষ আজি দিনটো নেপাহৰোঁ আৰু দেই আজি দিনটো মানে এতিয়া পাহৰিব নোৱাৰি আৰু ইমান এইফালে ইমানে দুখ আছে মানে দোকানৰ বাহিৰতে বহি আছোঁ আৰু টিটিবুৰিহে